আজিৰ এই ভিডিঅ'খন মই এই কাৰণে বনাইছো যে মোৰ আগৰ এটা ভিডিঅ'খনে মোৰ ভিউৱাৰ্স এজনে মই মোটিভেশনাল ভিডিঅ' বনোৱাৰ বাবে বা মই এডুকেশনাল ভিডিঅ' বনোৱাৰ বাবে তেওঁ মোক লৈ মোৰ জীৱনৰ কিছুমান প্ৰশ্ন কৰিছে। আজি মই সেইবোৰ প্ৰশ্নৰ উত্তৰ এই ভিডিঅ'ৰ জৰিয়তে দিবলৈ চেষ্টা কৰিম। সো বলকচোন আজিৰ এই ভিডিঅ'টো আমি এতিয়া আৰম্ভ কৰোঁ। কৰা প্ৰথম প্ৰশ্নটো আছে এনেকুৱা ধৰণৰ, আপুনি যে মোটিভেশনাল ভিডিঅ' বনাই থাকে আপুনি হয় কোন? আপুনি মোটিভেশন ভিডিঅ' বনাবৰ বাবে আপুনি তেনেকুৱা কি কাম কৰিছে? আপোনালোকৰ ধৰণে মোক ক'লে এটা মই তেওঁক কওঁ যে মোটিভেশন দিবৰ কাৰণে ইমান ডাঙৰ সফলতা মই লাভ নকৰিলে মই ভুলক ভুল আৰু শুদ্ধক শুদ্ধ ক'ব পৰা মোৰ ভিতৰত সাহস আছে। সেইকাৰণে মই মোটিভেশনাল ভিডিঅ' সেনেকুৱা ধৰণৰে বনাওঁ। নিজে জীৱনত যিখিনি মই শিকিছোঁ, মই মোটিভেশনাল কিতাপ পঢ়ি বহুত ভাল পাওঁ আৰু সেইবোৰ কিতাপৰ পৰা যিবিলাক শিকিলোঁ আৰু যিবিলাক মোৰ মনে ডাইৰেক্টলি কয় যে এইবিলাক ভুল, এইটো এনেকুৱা ধৰণে হ'লে শুদ্ধ হ'লে, সেনেকুৱা ধৰণে মই নিজৰ মনৰ পৰা যিবিলাক আহে সেইবোৰ মই আপোনালোকক কণ্টেণ্ট হিচাপে মই দিওঁ আৰু সেইকাৰণে মই মোটিভেশন দি ভাল পাওঁ। সেইকাৰণে সেনেকুৱা ধৰণৰ ভিডিঅ' বনাওঁ আৰু আগলৈও বনাই থাকোঁ। কমেণ্টত মই ৰিপ্লাই কৰিলোঁ, ৰিপ্লাই কৰাৰ পিছত আকৌ তেওঁ মোক ৰিপ্লাই কৰিছে। তেওঁ ৰিপ্লাইত কৈছে, ভাই বেলেগক জ্ঞান দিয়াৰ আগতে প্ৰথমে নিজে জ্ঞানী হ'ব লাগে আৰু নিজে জ্ঞানী হ'লেহে বেলেগক জ্ঞান দিব পাৰে। সেইটো মই মানিছোঁ, হয়, মানুহ এজন কিবা জানিলেহে বেলেগক জ্ঞান দিব পাৰে, সেইটো জানিছোঁ। আৰু তেওঁ মোক কৈছে মোৰ ভিডিঅ'ত বোলে ভিউ নাহে। হয়, মোৰ ভিডিঅ'ত ভিউ নাহে তেওঁ মোক ক'ব নালাগে, মই নিজে জানো। ঠিক আছে, মই নিজে জানো যে মোৰ ভিডিঅ'ত ভিউ নাহে, এতিয়া নাহে, এদিন আহিব। মই সেই ক্ষেত্ৰত আগবাঢ়ি গৈ আছোঁ, এদিন সফল নিশ্চয় হৈ মই দেখুৱাম। ঠিক আছে, আৰু তেওঁ জ্ঞানীৰ কথা কৈছে, মই জ্ঞানী নে অজ্ঞানী মই নিজকে জ্ঞানী বুলি নাভাবোঁ। মই নিজে বহুত শিকিবলগীয়া আছে আৰু শিকি আছোঁ। মই যিখিনি শিকোঁ সেইবিলাক আপোনালোকক দি আছোঁ। মই জ্ঞানী বুলি একেবাৰে নাভাবোঁ। সেইকাৰণে নাভাবোঁ যে মই যিখিনি জানো। মই এই সংসাৰত বহুত কথা শিকিবলগীয়া আছে। আমি যে এই সংসাৰত যিমানখিনি কথা আছে গোটেইখিনি মানুহে কেতিয়াও শিকিব নোৱাৰে। সেইকাৰণে মই জ্ঞানী নহয়, মই অজ্ঞানীও নহয়। যিখিনি জানিব লাগে মই সেইখিনি জানো আৰু বহুত কথা নাজানো। মই এজন লাৰ্ণাৰ। শিক্ষা জীৱনব্যাপী চলা প্ৰক্ৰিয়া, গতিকে মই এই শিক্ষাটো জীৱনভৰ ল'বলৈ বিচাৰোঁ আৰু সেই শিক্ষাৰ পৰা মই যিখিনি শিকোঁ সেইবিলাক মই ভিডিঅ' আকাৰে দিওঁ। আৰু তেওঁ মোৰ শিক্ষাৰ বিষয়ে জানিবলৈ চেষ্টা কৰিছে। এই ইহঁতে মই স্ক্ৰীনত লগাই থৈছোঁ, আপোনালোকে পঢ়ি চাব। তেওঁ মোৰ শিক্ষাৰ বিষয়ে জানিবলৈ চেষ্টা কৰিছে। এতিয়া মই কওঁ মোৰ শিক্ষা, মই বেছি পঢ়া নাই, ক'ব গ'লে মই স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰিছোঁ। 2017 বৰ্ষত ডিমৰীয়া কলেজ ক্ষেত্ৰী, নামটো শুনিছাই চাগে, তাৰ পৰা মই স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰিছোঁ। আৰু মই স্নাতক ডিগ্ৰীত মোৰ মেজৰ ছাবজেক্ট আছিল এডুকেশ্যন, শিক্ষা মোৰ ছাবজেক্ট আছিল আৰু মই সেই ছাবজেক্টত ফাৰ্ষ্ট ক্লাছ লৈ মই পাছ কৰিছোঁ। আৰু 2014 চনত মই ডিমৰীয়া কলেজৰ পৰাই মই 65% লৈ HS পাছ কৰিছোঁ। আৰু 2012 চনত মই ক্ষেত্ৰী হাইস্কুলৰ পৰা, তাত মোৰ কম আছিল নাম্বাৰ, 47% লৈ মই মেট্ৰিক পৰীক্ষা পাছ কৰিছোঁ। মোৰ শিক্ষা জীৱনৰ মই তলৰ পৰা ওপৰত আহিছোঁ। মোৰ HSLCত আছিল 47% আৰু হাই ছেকেণ্ডাৰীত 65 আৰু মোৰ ডিগ্ৰীত 75। মই তলৰ পৰা ওপৰত যোৱা মানুহ। সেইকাৰণে মই জীৱনত সদায় শিকি যাওঁ আৰু মই শিকি ভাল পাওঁ। মই এতিয়াও শিকি আছোঁ, আগলৈ শিকি থাকিম আৰু শিকি যিবিলাক পাৰোঁ সেইবিলাক মই ভিডিঅ' হিচাপে আপোনালোকক দিবলৈ চেষ্টা কৰিম। আৰু লগতে ভাইটিজনক কওঁ যে মই এজন শিক্ষক। মই বহুত দিন মই শিক্ষকতা কৰিছোঁ আৰু মই বৰ্তমান আজি 6 মাহ হ'ল মই শিক্ষকতা এৰি বৰ্তমান মই পুনেত কৰ্মৰত। পুনেত এখন শ্বেয়াৰ মাৰ্কেটত মই বৰ্তমান কৰ্মৰত। মই সফল বুলিও ক'ব নোৱাৰোঁ
আৰু ইমান অসফল বুলিও ক'ব নোৱাৰো। মোৰ জীৱনত বহুত সংগ্ৰামৰ অন্তত মই এতিয়া পৰিস্থিতিত গৈ পাইছোঁ আৰু চলি থাকিব সংঘাত। আৰু মোৰ যিটো সপোন, মোৰ সপোনৰ ওপৰত মই সদায় কাম কৰি গৈ আছোঁ আৰু সেই সপোন মোৰ ওপৰত আত্মবিশ্বাস আছে যে মই সেই সপোনটো এদিন নিশ্চিতভাৱে পাব পাৰোঁ আৰু মোৰ সেই সপোনৰ ওপৰত সদায় কাম কৰি যাম আৰু যেতিয়ালৈকে সম্পূৰ্ণ নহয়, মোৰ সপোনটো পূৰণ নহয়, তেতিয়ালৈকে মই সেই সপোনটোৰ ওপৰত মই কাম কৰি গৈয়ে থাকিম। আৰু মোৰ সেই ভাইটিজনৰ লগত হোৱা কথোপকথনৰ সকলো যদি প্ৰশ্নৰ মই উত্তৰ দিবলৈ যাওঁ, তেনেহ'লে ভিডিঅ'টো বহুত দীঘলীয়া হ'ব। তেওঁ বিশেষকৈ মোৰ শিক্ষা জীৱনৰ বিষয়ে জানিবলৈ চেষ্টা কৰিছিল, সেইকাৰণে মোৰ শিক্ষা জীৱনৰ বিষয়ে মই তেওঁক জনাবলৈ চেষ্টা কৰিলোঁ। মই এই মটিভেশ্যন বা কিবা শিক্ষামূলক কিবা মানুহে মোৰ ভিডিঅ'ৰ পৰা যাতে কিবা শিকে, সেনেকুৱা ধৰণৰ ভিডিঅ' বনাই মই বেছি ভাল পাওঁ। সেইকাৰণে মই মটিভেশ্যনেল ভিডিঅ' মই বনাবলৈ চেষ্টা কৰোঁ। মোৰ ভিডিঅ'ত যদি আপোনালোকে চাই কিবা শিকিবহে পাব। মোৰ ভিডিঅ'ত মই এনে বেলেগ বেয়া কণ্টেণ্ট বা এনে কিবা কিবি লৈ মই ভিডিঅ'ত নাহোঁ। মোৰ ভিডিঅ'ত কিবা দুটা হ'লেও আপুনি কথা শিকিব পাৰিব, এনেকুৱা ধৰণৰ ভিডিঅ' লৈয়ে মই ভিডিঅ'খন লৈ আহোঁ। মানে আপোনালোকক যদি মোৰ এই ভিডিঅ'টো ভাল লাগিল, তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু লগতে আপোনালোকে যদি পজিটিভ কথাবোৰ বা শুনি ভাল পায়, তেনেহ'লে মোৰ চেনেল ঋষিৰাজ শৰ্মা ছাবস্ক্ৰাইব কৰি ল'ব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।